কি কবি আহি ইয়াত কি কবি हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल डोंट गिव अप अमर शेट्टी और आज आम आपलोक जगह देखाम बर्तमान आम आहि पाइछुहि आपलोक देखाम तो चौक गाइज जे आपलोक पुनः नतुन भिडिओ लै आइছোঁ सब ब्लग এটা বনাই আহিছোঁ आज आम गई आছোঁ मिकिरसां तो मैं गई पोৱা नाছিলোঁ और प्रथम भावे গৈছোঁ बिहरा इफाले आम सोमाই যাম देखि पाइছে आम पाइছোঁ तो बर्तमान बिहरा और इफाले आम सोमाই मिकिरसां যাম और आमार लगरकिटा इतिमध्ये गई पालेगे और आम এতিয়া চাৰিটা गई आছোঁ गाइज सो आपलोके चाই থাকক ভিডিঅ'টো मिकिरसांৰ কেনেকুৱা জেগা কি ধৰণৰ জেগা আমি দেখাম আপোনালোকক আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক তেতিয়া গম পাব ৰাইজ সো গাইজ এতিয়া ষ্টাৰ্ট কৰি দিওঁ সদায় গাইজ মোৰ ভিডিঅ'ত মই এটা পখিলা দেখাওঁ আপোনালোক দেখিব পাইছে এইটো আহি আজি পখিলা সেইদিনাখন দেখিবলৈ পাইছে পখিলা দুখ পাই আছিলে আৰু আজি দেখাইছোঁ গাইজ এইটো এটা পখিলা মোৰ বাইকত দেখিবলৈ পাইছে ধুনীয়াকৈ আছে পখিলাটো গাইজ উৰি গৈছে বৰ্তমান সুন্দৰ পখিলা আকৌ আহিছে মোৰ বাইকলৈ দেখিবলৈ পাইছে গাইজ চাওক পখিলা তো গাইজ এইফালে পাইছে মিকিৰসাঙৰ ৰাস্তা কৈছোঁ এয়া ৰাস্তা বিহৰা এইফালে সোমাই যাব লাগে গাইজ कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी गाइज बर्तमान आम गई आছোঁ দেখিবলৈ পাইছে তো বাইক চলাই আছোঁ মই মোবাইলটো লৈ আছে আৰু আমি দেখালোঁ আপোনালোকক কি ধুনীয়া সুন্দৰ জেগা গাইজ আমি সময় আহি পোৱা নাছিলোঁ ফাৰ্ষ্ট টাইম আহিছোঁ বাইক লৈ আহি আছোঁ গৈ আছোঁ আৰু অলপ 2-3 কিলোমিটাৰ যোৱাৰ পিছত আমি পাই যামগৈ মিকিৰসাং পৰিৱেশ কি সুন্দৰ পৰিৱেশ গাইজ আপোনালোকে ক'ব পাৰে সুন্দৰ জেগা বাগান বাগানৰ মাজতে বাগানৰ মাজে আমি গৈ আছোঁ ধুনীয়া গাইজ আহিব পাৰে দেখা দিব सहनी हमें गाइज मैं देখিবলৈ পাইছে বিন্দাছ পাহাৰ আমি পালোহি আৰু বেছি দূৰ নাই গাইজ তাৰপিছত আমি পাই যাম এইখন পাহাৰ গাইজ বিন্দাছ পাইছোহি কি সুন্দৰ পৰিৱেশ এই গৰমত যদি এনেকুৱা গাইজ এনেকুৱা সুন্দৰ পৰিৱেশলৈ আহে তাতকৈ আৰু কি মজা লাগে হয় আমাৰ মন্দিৰ মিলকে আমি এয়া বঢ়িয়া পাহাৰ গাইজ কোনফালে হেৰি ঝৰ্ণাটো এইফালে এইফালে যাব লাগিব ন কিমান দূৰ যাব লাগিব গৈ থাকিব যাব আৰু অলপ দূৰ আছে ৰাইট চাইডে মানে এইফালে ৰাস্তা আছে ৰাস্তা আছে গাড়ী যায় না হেৰিটো কেম্পটো আছে না ঠিক আছে দিয়ক থেংক ইউ গাইজ আমি চিনি নাপাওঁ আমি বিচাৰি আহিছোঁ গাইজ অলপ সুধি তো বহুত ভিতৰলৈ সোমালোঁ সোমাই এতিয়া বৰ্তমান পাহাৰখন দেখিছোঁ ভাল লাগিছে মনটো গাইজ আৰু ধুনীয়া ধুনীয়া হাৱা মাৰি আছে এইখিনি বিৰাট ভাল লাগিছে এয়া দেখিছে ৰাইজ তহঁতে বাইক ধুই আছে গোটেই বাইক একদম ফচি গৈছে বালিত ইয়াত বাইক একদম ষ্টাৰ্ট বন্ধ হৈ গৈছে পুৰা এই বাইক ধুই আছে তাৰপিছত এইটো অঁ অজয় ৰখি আছে একদম পুৰা ধুনীয়া জেগা বে পাহাৰ কি ধুনীয়া লাগিছে গৰম যদিও মানে গৰমটো অনুভৱ কৰিব পৰা নাই আমি ধুনীয়া লাগিছে একদম ঠাণ্ডা লাগি আছে একদম তাৰপিছত গাইজ এইফালে বাইক বোকাত ফচি গ'ল ষ্টাৰ্ট নোহোৱা হ'ল তো এতিয়া মই খেলিব লাগিব গাইজ একদম 15 কিলোমিটাৰমান সোমাই আহিলোঁ ন সেইটোৱে আছে সেইটোৱে হ'ব হয় সেইটোৱে চিধাই হ'ব দেখিছে একদম পুৰা পাহাৰৰ ওপৰত আছোঁ এতিয়া বৰ্তমান আমি হেল্ল' গাইজ আহি বৰ্তমান আমি পোৱাই নাই চ' এটা লগ পালোঁ পোৱালিজাক কোনো বুধেন চহীয়া তো ক'লে আৰু 0.5 কিলোমিটাৰ আছে চ' গাইজ এতিয়া যাম ইমান দূৰ ভাগৰ লাগি গ'ল ঘামি গৈ অৱস্থা নাই গাইজ বাইকৰ অৱস্থা বেয়া হৈ গৈছে মানে ইমান ভিতৰৰ জেগা গাঁৱলীয়া জেগা মানে আপোনাৰ আলি আছিলে আলি আহি আছিলোঁ আৰু আহি বৰ্তমান পাইছোঁ এতিয়া মনটো ভাল লাগিছে সিহঁতক লগ পালোঁ চ' আমি এতিয়া আৰু চাই থাকক শেষলৈকে আৰু তাত গৈ আপোনালোকক দেখাই আছোঁ গাইজ ৰাস্তাটো কেনেকুৱা গাইজ দেখাই আছোঁ আপোনালোকক যে কেনেকুৱা ৰাস্তা আমি আহি আছোঁ লেফ্ট চাইডে কৈছিলে ৰাইট চাইডে কৈছিলে ঐ লেফ্ট চাইডে কৈছিলে ৰাইট চাইডে কৈছিলে লেফ্ট চাইডে ভাইটি কোনফালে আহিটো পাহাৰ কা ৰাস্তা তো গাইজ দেখিছে বাইকে টানিব বিচৰা নাই তথাপিও আমি গৈছোঁ যেন তেনে কিন্তু গাইজ আমি আহিছোঁ আপোনালোক নাহিব কিন্তু কিয় কৈছোঁ কাৰণ এইটো ৰাস্তা ভাল অলপ নাহিব এনেকৈ আহি কিন্তু আপোনালোকে বহুত কষ্ট পাব গাইজ
কিন্তু আমি আহিছোঁ, আমি আপোনাক দেখাই দিছোঁ যে কেনেকুৱা জেগা এটা আছে। জেগাটো বিষয়ে আপোনালোকক কম, অৱগত কৰিম। তো আপোনালোকে চাই থাকক, যেতিয়া জেগাটো ভাল হ'ব আপোনালোকে নিশ্চয় আহিব। ভাল জেগা বুলি শুনিছোঁ। ব'লা যাওক 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 যাওক। ৰাম ৰাম ৰাম। ঝৰ্ণা এইবিলাক হেৰিবিলাক হয় নাই, সেই তাৰ পানীটোৱে হয় সেইকাৰণে। মজা গাইছ, মজা লাগিছে গাইছ। জয় জয় জয়। বঢ়িয়া লাগিছে গাইছ। আহি বৰ্তমান এইখিনি পাইছোঁহি। কেনেকুৱা জেগাতে আহিলে মানে সম্পূৰ্ণ দেখালোঁ। তো গাইছ আপোনালোকে ভুলতো আহিব। এইখন বাইক দেখিব পাইছে গাইছ, উঠিব পৰা নাই এতিয়ালৈকে, ফচি আছে। আৰু মোৰখন বৰ্তমান ইয়াত আছোঁৱেই। আৰু ক'ত কিমান দূৰ যাব লাগিব নিশ্চয় গম নাপাব গাইছ। বলক জয় জয়। যাবলৈ ঠেলিব লাগিব যেন পাইছোঁ। এইটো উঠাই নাই, তাৰ চকাকেইটা সৰু যে অলপ ফচি গৈছে। এইটো চাইডে আহক, ইটো চাইডে আহক। বঢ়িয়া। এই আহি গ'ল য'ত লগাই। এইবিলাক গুচি আহে বাৰু। পাই গ'লোহি ৰাইজ, মন্দিৰ পাই গ'লোহি। হেল্ল' গাইজ, এয়া চাওক, এতিয়া আগতে আহি ৰখি আছিলে সিহঁতি। পূৰা প্ৰপাৰ এড্ৰেছটো নিদিয়াৰ বাবে ইমান কষ্ট হ'ল। চ' আমি ৰখি আহিব লগা হ'ল। বাইকৰ অৱস্থা বেয়া। এতিয়া আহি ইতিমধ্যে হৈ গ'ল। এতিয়া যাবলৈ ওলাইছে, কিন্তু ৰখাইছোঁ মই ইয়াক, ভাগ্যক। আৰু এয়া মাছো বৰ্তমান মাছো ৰেডি যাবলৈ ঘৰলৈ। চ' কিন্তু আমি ৰেডি গা ধুবলৈ গাইজ। ত' চাওক কি সুন্দৰ জেগা। এয়া চব পাহাৰৰ মাজত, এইবিলাক পাহাৰ চাৰ গাইজ দেখিলে পাইছে, চবফালে পাহাৰ বাহনি। আহি পাই গৈছোঁহি মঞ্জিল। এতিয়া আমি গা ধুম, চব দেখাম আপোনালোকক। চব গাইজ আপোনালোকে চাই থাকক ভিডিঅ'টো। ভাগ্য কি ক'বা? ভাগ্যক মই আগতে কৈছোঁ, আমাৰ গাঁৱলা হয়, ইয়াৰ চেনেল এটা আছে ভাগ্য শইকীয়া। এটা নতুনকৈ আৰু এটা চেনেল খুলিছে, কি আছিলে ভাগ্য? ভাগ্য শইকীয়াটো নহয়, দ্য ষ্ট্ৰেঞ্জ ৱৰ্ল্ড। অঁ খুলিছে। ত' মই লিংকটো দি দিম আপোনালোকক। আপোনালোকে ইয়াক ছাবস্ক্ৰাইব কৰিব। ভাল ভাল ষ্টৰি দিয়ে কিছুমান। কিহৰ বিষয়ে দিয়ে ষ্টৰিবিলাক? সেইটো বাদ দিয়ক, কাটি দিয়ক। ঠিক আছে, এই চব ক'ব আপোনালোকক। ত' আপোনালোকে চাব। আৰু এতিয়া আমি অলপ এনজয় কৰোঁ গাইজ। ত' আপোনালোকে ইয়ালৈ মোৰ কোৱা মতে আপোনালোকে কোনো নাহিব পাৰিলে, কাৰণ মই আহিছোঁ যেনে তেনে আপোনালোক নাহিব, কাৰণ ৰাস্তাটো বহুত বেয়া ৰাস্তা। যেতিয়া ভাল কৰিব নিশ্চয় আপোনালোকক অৱগত কৰিম, তেতিয়া আপোনালোকে আহিব। সুন্দৰ জেগা, কিন্তু এতিয়া আহিলে আপোনাৰ বহুত কষ্ট হ'ব। ল'ৰাবিলাক আহিব পাৰে, বিশেষকৈ যিবিলাক ল'ৰাই বাইক চাইক চলাই ৰাইডত ঘূৰি ফুৰে, তেওঁলোকৰ কাৰণে ভাল জেগাত তেওঁলোকে ৰাইড কৰিব পাৰিব। যেতিয়া আমি পাইছোঁ তেওঁলোকেও পাৰিব গাইজ। চ' আপোনালোকৰ ভিডিঅ'টো চাই থাকক। এতিয়া আমি গা ধুম, কাৰণ গা ধুবলৈ ব'ল। মোৰ গাইজ বৰ্তমান পাই গৈছোঁ এই পানী কৰিছে গাইজ, দেখিবলৈ পাইছে সুন্দৰ যি পৰিৱেশ। আৰু বহুত ল'ৰা আছে দেখিবলৈ পাইছে গাইজ। অকল আমাৰ বুলি নহয়, সেইফালে ল'ৰা আছে, এইফালে ল'ৰা আছে, চবফালে ল'ৰা ভালকেইটা ল'ৰা আছে। আৰু পাইছোঁহি এটা বৰম পাই গ'লো গাইজ। মজা লাগিছে গাইজ। খেল পাইছে চব গাইজ। পানী এইফালে গৈ আছে, সেই তালৈ পানী গৈ আছে গাইজ, দেখিবলৈ পাইছে। এইফালে পানী গৈ এয়া, আৰু এইফালে পানী আহি আছে গাইজ, দেখিবলৈ পাইছে। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो যাব নোৱাৰো, কিন্তু তথাপি বাগলৈ গা ধুম গাইজ। গা ধুম গাইজ। আৰু নেক্সট টাইম ভাবি আছোঁ মই এবাৰ লগৰখিনি লৈ আহিছোঁ, নেক্সট টাইম গাৰ্লফ্ৰেণ্ডক লৈ আহিব লাগিব। ৰাস্তাটো ভাল হয় গাইজ, এতিয়া গাৰ্লফ্ৰেণ্ডক লৈ আহিম। বৰ্তমান গাৰ্লফ্ৰেণ্ড নাই। সেইটোত কৰিলে হ'ব।
মজা পালোঁ বহুত ভাল লাগিছিলে গাইজ যিটো ৰাস্তা আছিলে আপোনালোকে ভাবিব নোৱাৰিব পাৰে ইমান বেয়া ৰাস্তা আমি আহি আছিলোঁ একেবাৰে বেয়া ৰাস্তা কিন্তু আহি বৰ্তমান আমি পালোঁ আমি শুনিছোঁ ইয়াত আৰু এটা আছে ন আৰু ডাঙৰ এটা আছে তালৈ যাব নোৱাৰিলোঁ বেলেগ এটা যাম নিশ্চয় আজি অলপ দেৰি হৈছে লেট হৈছে যিটো বেয়া যাব নোৱাৰিম কিন্তু আজি ইয়াতে আমি আপোনাক দেখাইছোঁ বিন্দাছ গা পা ধুই গৈ আমি এতিয়া যাম কিন্তু মজা জেগা গাইজ যদি আপোনালোকে আহিব বিচাৰে নিশ্চয় আহিব কিন্তু বিশেষকৈ কোনো মহিলা চহিলা লগত আহিব কাৰণ মহিলা চহিলা আহিব ইয়াত নোৱাৰে একেবাৰে সম্পূৰ্ণ বেয়া আপোনালোকে চিম্পুল আহিব পাৰে গাইজ আহি এনজয় কৰিব ফূৰ্তি কৰিব আমি বালি বালি গৰমে হৈ যায় ন হেল্ল' গাইজ বৰ্তমান দেখিব পালে আপোনালোকে আমি আহি ইয়াত বৰ্তমান গা ধুই আছোঁ অজয় মই আৰু ভালেকেইটা লগৰ আমাৰ লগৰ আহিছে ভালেকেইটা গ'ল গাইজ তথাপি আহি ইয়াত ফূৰ্তি কৰি আছোঁ কিন্তু ভাল লাগিছে গাইজ যিমানটো কষ্ট হৈছিলে সেই কষ্ট এতিয়া অনুভৱ হোৱা নাই বিকজ আমি আহি জেগাটো পালোঁহি দেখিবলৈ পাইছে বিন্দাছ বাচি আছোঁ আৰু আমি গা ধুই আছোঁ গাইজ ত' আপোনালোকে আহিব পাৰে এনেকৈ তাৰপৰা বিন্দাছ জেগাত চব গাইজ চব সময় দেখাইছোঁ চব সুন্দৰ জেগা গাইজ হেল্ল' ভাই কেনেকুৱা লাগিছে বঢ়িয়া ন কি কবি আহি ইয়াত কি কবি হয় আৰু মিকিৰ চাং কিন্তু মিকিৰ চাঙৰ আগত তই গাই যি কৈ আছে এইটো জেগা মিকিৰ চাং কিন্তু মিকিৰ চাঙতকৈ আগত এই গাটো হয় তই সকলোকে আহিবলৈ তই কি কৈছ সকলোৱে আহিব পাৰে বঢ়িয়া ধুনীয়া প্লেচ বঢ়িয়া বঢ়িয়া দেখি পাইছে গা ধুই আছে গাইজ বৰ্তমান চব মজা পানী পৰি গৈছে মোবাইলত গাইজ দেখিবলৈ পাইছে সুন্দৰ গাইজ বৰ্তমান গা ধুলোঁ গা ধুই হৈ গ'ল এতিয়া আমি ঘৰলৈ যাম বেছি দিন নকৰোঁ যিহেতু বেছি ৰাতি হ'লে দিনটো প্ৰব্লেম হ'ব ত' গা পা ধুই গাইজ ৰেডি এতিয়া চোলা পিন্ধিলোঁ আমি গোটেই গালে ঘৰলৈ যাম দেখিবলৈ পাইছে আমি ভালেকেইটা আছোঁ গাইজ ত' ভাগ্য দুলু বাবু আছে ত' গাইজ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে নাজানো যিমানটো পাৰোঁ আপোনালোকক ভাল দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এইখিনি যদি কিবা ভুল হৈছে বা মোক ক্ষমা কৰিব আপোনালোকে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনাক নিশ্চয় জনাব থেংক ইউ গাইজ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু জেগাটো কেনেকুৱা লাগিলে নিশ্চয় আপোনালোকে জনাব কমেণ্ট কৰি নতুন জেগা আৰু মই মোৰ ব্লগত সদায় মই নতুন নতুন কিছুমান বস্তু দেখাই আছোঁ আপোনালোকক যিবিলাক হয়তো কোনোবা আগতে ব্লগ নাই হোৱা তেনেকুৱা এটা ব্লগ মই কৰি দেখাই আছোঁ চ' গাইজ আপোনালোকে ক'ব কেনেকুৱা লাগে থেংক ইউ ছ' মাছ গাইজ বাই বাই